বন্ধুসকল কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক মই এজোপা গছৰ লগত চিনাকি কৰি দিবলৈ ওলাইছোঁ। এই গছজোপা আপুনি নিশ্চয় চিনি পাইছে। এজোপা সৌন্দৰ্যবৰ্ধক গছ। সাধাৰণতে মানুহে ফুলনি বাৰীত এই গছক ৰোপণ কৰে। এই গছজোপাৰ নাম হৈছে ধূসৰ। ঠাইভেদে ইয়াৰ নাম বেলেগ বেলেগো হ'ব পাৰে। আমাৰ অঞ্চলত ইয়াক ধূসৰ বুলিয়ে জনা যায়। অৱশ্যে ধূসৰ নামৰ অন্য এজোপা গছো আছে। সেইজোপা মই আপোনালোকক দুই এদিনতে অৱগত কৰিম। সেইজোপা কিন্তু সম্পূৰ্ণ ধূসৰ। এইজোপা অলপ ধূসৰ, সেইজোপা কিন্তু সম্পূৰ্ণ ধূসৰ। দেখিবলৈ কিন্তু পাতবিলাক প্ৰায় একেই। যেই নহওক, আমাক প্ৰত্যেকজোপা গছৰে কিবা এটা নহয় কিবা এটা উপকাৰিতা গুণ আছেই। গতিকে আমি যিকোনো উপায় এজোপা গছৰ সংখ্যা বঢ়াব পাৰিলেই হ'ল। আমাৰ সমাজখনত যেতিয়া আমি গছৰ সংখ্যা বঢ়াব পাৰোঁ, সেইটোৱে আমাৰ এটা লক্ষ্য। গতিকে আপোনাৰ ফুলনিত আপুনি এই গছজোপা ৰোপণ কৰক। ডালৰ পৰা হয়। কাৰোবাৰ ঘৰত যদি দেখিছে ডাল এটা আনি আপোনাৰ ফুলনি বাৰীত ৰোপণ কৰক। বছ আপুনি এজোপা ফুলৰ গছৰ সংখ্যা বঢ়ালে। আপুনি তাক আদৰ যত্ন কৰি ডাঙৰ দীঘল কৰক। সেইটো এটা আপোনাৰ বা মোৰ কাম। হেল্ল' বন্ধু, যদি মোৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰিছে ভাল কথা, যদি নাই কৰা ছাবস্ক্ৰাইব কৰিব আৰু এটা লাইক কৰিবলৈ নাপাহৰিব। কাষৰ বেল আইকনটো ক্লিক কৰি অলটোত প্ৰেছ কৰি দিয়ক। বছ ভাল হৈ গ'ল। আপোনাৰ মোৰ মাজত এটা সম্পৰ্ক গঢ়ি উঠিল আৰু আপোনাৰ সেই লাইকটোৰ কাৰণে আচলতে মই বহুত আশা কৰি থাকোঁ। মোৰ ভিডিঅ'টো চাই আপোনাৰ বহুমূলীয়া সময়কণ দিয়াৰ বাবে ধন্যবাদ। আজিলৈ আহোঁ।